মই অন্তৰীপাই আজি পাঠ কৰিবলৈ ওলাইছোঁ প্ৰখ্যাত সাৰ্বিয়ান কবি আলেকসান্দ্ৰা ৰাদাকোভিচৰ এটি কবিতা শ্ৰদ্ধাঞ্জলি। অনুবাদ কৰিছে দেৱাশিষ পৰাশৰে। শ্ৰদ্ধাঞ্জলি। অনুপ্ৰেৰণাৰ চেতনা আৰু সংজ্ঞাহীনতাৰ মাজৰ কোনোবা এঠাইত কবিতাক হেৰুওৱা সকলো কবিলৈ নীৰৱ শ্ৰদ্ধাঞ্জলি। ৰং তুলিকাৰে আকাশ নুমুওৱা, চৰাইবোৰ ধূসৰ কৰা, তেজাল ৰঙা আৰু ছাই বৰণীয়া নীলাৰে নিজক পূৰ্ণ কৰা, জীৱন্ত হাতেৰে পৃথিৱীৰ ছবি অঁকা সকলো চিত্ৰকৰলৈ অতিকৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি। বৰ্তমান আৰু ভৱিষ্যতৰ দোমোজাত, অযুত বাধা আৰু শৈল্পিক মাপদণ্ডৰ দোমোজাত আত্মানুসন্ধানত ব্ৰতী সকলো শিল্পীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি। সকলো বিপ্লৱী বিদ্ৰোহী কামিকাজিলৈ, বয়সতকৈ ডাঙৰ জীয়ৰীবোৰলৈ, খেলনাৰ ঠাইত বন্দুক তুলি লোৱা ল'ৰাবোৰলৈ, সকলো স্বপ্নদ্ৰষ্টা আৰু মূৰ্খলৈ, পাষণ্ডবোৰ মদাহীবোৰ প্ৰেমিক আৰু প্ৰেমত প্ৰত্যাখ্যিত সকলোলৈ, প্ৰতিটো পাল অশ্ৰু, প্ৰতিটো হাঁহি আৰু প্ৰতিটো ক্ষমাৰ বাবে নীৰৱ শ্ৰদ্ধাঞ্জলি। শ্ৰৱণ ক্ষমতা হেৰুওৱা প্ৰতিজন সংগীতকাৰলৈ, বিথোভন আৰু মোজাৰ্টলৈ শ্ৰদ্ধাঞ্জলি দি মেজৰ স্কেলত। অসম্পূৰ্ণ সপোনৰ সকলো ৰাতিপুৱাৰ বাবে, পৰস্পৰৰ সন্ধানত নিদ্ৰাহীন ৰাতিবোৰৰ বাবে, আশাময় প্ৰতিটো নতুন আৰম্ভণিৰ বাবে আৰু প্ৰতিটো প্ৰত্যাশিত সমাপ্তিৰ বাবে, মধুশালাৰ কংক্ৰিটৰ মেজত আকাশৰ পৰা খহি পৰা প্ৰতিটো তৰাৰ বাবে শ্ৰদ্ধাঞ্জলি।